হাই ফ্ৰেণ্ডছ, মই গৰিমাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছৰ ৰেচিপি এটা দেখাম বুলি ভাবিলোঁ। এইটো মানে দেখিবলৈ কেনেকুৱা হৈছে বাৰু কওকচোন। খাবলৈও বহুত টেষ্টি লাগে আৰু একদম চিম্পল আৰু ইজি হয়। মই তাৰ কাৰণে এখন কলপাত ধুই ল'ম। প্ৰথমতে এয়া ধুই লৈছোঁ আৰু মিক্সিত মই আদা, নহৰু, পিঁয়াজ, জলকীয়া দি দিছোঁ। তাৰ আগতে মই সৰিয়হ আৰু কাজু কেইটামান, কাজু 5টামান, বেছি নহয়, কাজুকেইটা মিক্সিত পিচি লৈছিলোঁ। এতিয়া মই সৰিয়হ আৰু কাজুৰ পেষ্টটো লগতে আদা নহৰুৰ পেষ্টখিনি আৰু নিমখ, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি দি মিশ্ৰণটো বনাই লৈছোঁ। ভালদৰে ফেটি লৈছোঁ এইখিনি। আৰু এতিয়া মই টিফিন বাতি এটাত কলপাত দুখন এনেকৈ দি মই মিশ্ৰণটোৰ আধাখিনি দি দিছোঁ। প্ৰথমতে আধা দি দিছোঁ। তাত এতিয়া মাছ দি দিম। মাছটো মই অকণমান হালধি আৰু তেলেৰে সানি লৈছোঁ। এনেকৈ মাছ, যিকোনো মাছ ল'ব পাৰে আপোনালোকে। এনেকৈ দি দিছোঁ আৰু মছলাখিনি ভালকৈ লগাকৈ দি দিছোঁ লাগিব। আৰু এতিয়া বাকী থকা মছলা মানে মিশ্ৰণটো দি দিছোঁ। এনেকৈ এতিয়া ভালদৰে দি এনেকৈ দি দিলোঁ। এইটো আচলতে মোৰ ভণ্টিৰ ৰেচিপি হয়। তাই মোক ঘৰত যাওঁতে শিকাই দিছিলে। আৰু ইয়াতে অকণমান কেঁচা মিঠাতেল দি দিলোঁ আৰু শুকান জলকীয়া, কেঁচা জলকীয়া এনেকৈ দি দিছোঁ ওপৰত। এইখিনি এতিয়া মই কেৰাহী এটা লৈ তাত পানী দি ষ্টেণ্ড এডাল দি এনেকৈ ৰাখি দিছোঁ টিফিনটো। আৰু অকণমান পানী দি দিম মই। পানীটো যাতে নোসোমায় টিফিনত, এনেকুৱাকৈ ৰাখিব লাগিব। আৰু ওপৰত এখন ঢাকন দি মই 35-40 মিনিটমান লাগিব। ফ্লেমটো মিডিয়ামকৈ ৰাখিছিলোঁ মই। মিডিয়ামত অকণমান টাইম লাগিব, কিন্তু বহুত মানে ভাল লাগে খাই, সেইকাৰণে বনাইছিলোঁ। এয়া হৈ গ'ল মোৰ মানে মাছ ভাপোৱা। বহুত টেষ্টি লাগে খাবলৈ। মোক কৈছোঁৱেই, ভণ্টিয়ে শিকাইছিলে, তো তাই নক'লে মোক গালি দিব পাৰে, সেইকাৰণে কৈ দিলোঁ আপোনালোকক। এইটো হৈ গ'ল মোৰ মাছ ভাপোৱাটো। তেতিয়াহ'লে আজিলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে তেন্তে আজিলৈ বাই বাই।